ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক্স ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ চিনেমা হললৈ। চ' ৰঘুপতি চাবলৈ আজি কিবা এটা কাৰণত ৰঘুপতিখন চিনেমাখন বন্ধ কৰি থোৱা হৈছিলে। চ' ফ্ৰেণ্ডছ, আজি মুকলি কৰি দিয়া হৈছে আকৌ। চ' এতিয়া গৈ আছোঁ 5টাৰ পৰা শ্ব' আছে। চ' বলক তাত যাই আপোনালোক সকলো দেখাই আছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া আহি পালোহি আমি চিনেমা হল। এইটো আগত আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে, ৰয়েল চিনেমা হল মৰিগাঁও নতুনকৈ খুলিছে। চ' পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ মই চাবলৈ ৰঘুপতি। চ' চাওঁ কেনেকুৱা লাগে বাৰু। তেনেকৈ হনুমান মন্দিৰ ওচৰেদি গৈ তলত নিৰ্মালী ভৱন আছে আৰু ওপৰত ৰয়েল চিনেমা হল বনাইছে। চ' বলক ভিতৰত যাওঁ। এনেকৈ আমি ভিতৰত সোমাই কৰি পেলাই পোষ্টাৰ মৰা হৈ আছে। বাইক চাইক থৈ দিছে আমাৰ। চ' বলক ভিতৰলৈ সোমাই যাওঁ। ৰঘুপতি চলি আছে। এতিয়া গৈ আছোঁ আমি আগত সোমাই আছোঁ এতিয়া। চ' বলক দৃশ্য পালোহি আমি। ক্ৰিকেট আমাৰ আছে। মাহঁতে নিদিলেও ভালকে বুজাম যেন ভাল লাগে। চ' ফ্ৰেণ্ডছ, আমি বহুত সোনকালে আহি পালোহি। এইপিনে চিট খালীয়ে হৈ আছে, অলপ দেৰিকৈ মানুহ আহিব। চ' চাই থাকক ভিডিঅ'টো। সুধিব পাৰা এহেজাৰ নিশান কাৰিলো সপোন দেখোঁ। জুখিব পাৰা বুকুৰে হেঁপাহ কাৰিলো হিয়ালি সাঁচো। সাতু জনমৰ বান্ধোনেৰে থাকিম তুমি আৰু মই। আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম। আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম।
পিন্ধাব আৰু লাগে কি 1 সেকেন্ড চ' ফ্ৰেণ্ডছ ৰঘুপতি খতম এতিয়া চব ওলাইছে মানুহবোৰ চ' বলক আমিও ঘৰলৈ যাব এতিয়া বাইছে দেখিলে মৰমৰ চুমা গালত ত্ৰাইছে দেখিলে ফটোটো ঘুমাই গাতত ধুমুহা আহিলে ভেটি দিন হাবাতত মুগনো হাৰিলে কিমান বাৰ আমাৰ হাতত স্কুটি লৈ চাকৰি মাহী পেহী খুৰী জলদি যাওঁ চিঞৰি গাওঁ আহি গ'ল ৰঘুপতি লৈ যা কৈ যা দুখৰ বতৰা আজি কৈ গা বৈ যা মন ওলাগে নধৰা লৈ যা কৈ যা দুখৰ বতৰা আজি কৈ গা বৈ যা মন ওলাগে নধৰা চ' ফ্ৰেণ্ডছ এইপিনেদি ওলাই যাব হৈছে বাহিৰলৈ চ' বলক বাহিৰত দেখাই আপোনালোকক ঘৰলৈ যাওঁ এতিয়া ত' ৰঘুপতি চাই বহুতেই ভাল লাগিল এনেকৈ আৰু অসমীয়া চিনেমা আগবাঢ়ি যাওক তাৰে কামনা মিলনপুৰত তয়ে ময়ে মিলি যাওঁ মিলি কঁকাল ভাঙি যাওঁ উজনি নামনি ৰজন জনাওঁ চব কাম বন সামৰি মাহী পেহী খুৰী বল জলদি যাওঁ চিঞৰি গাওঁ আহি গ'ল ৰঘুপতি লৈ যা কৈ যা দুখৰ বতৰা আজি কৈ গা বৈ যা মন ওলাগে ন চ' ফ্ৰেণ্ডছ আমি ফাৰ্ষ্ট শ্ব' চালোঁ এয়া মানুহ আহি আছে ছেকেণ্ড শ্ব'ৰ কাৰণে চ' ছেকেণ্ড শ্ব'ৰ কাৰণে মানুহ বহুতে আহিছে চ' ফ্ৰেণ্ডছ আমি আহিছিলোঁ 4টা বজাত আৰু এতিয়া মাহঁতে নিদিলেও ভালকে বুজাম যেমান ভাল ল'ৰাটি বৰ স্মাৰ্ট ল'ৰাটি খুৱাব পিন্ধাব আৰু লাগে কি 1 সেকেন্ড নালাগে তোক ভাত দিবলে 2 সেকেন্ড নালাগে মোক কাপোৰ ধুবলে মোৰ দৰে এজনী ছোৱালী পাওঁ যদি চ' ফ্ৰেণ্ডছ এইটোৱে মৰিগাঁও ৰয়েল চিনেমা হল চ' আহিব আপোনালোকো ইয়ালৈ বহুতেই ফেচিলিটি বহুত ভাল নিশ্চয় চাবলৈ আহিব চিনেমা চ' ফ্ৰেণ্ডছ এনেকৈ চিনেমা শেষ কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ চ' ৰঘুপতি চাই বহুতেই ভাল লাগিল এতিয়া বাই বাই চ' ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' বাই বাই মোৰ সমষ্টি তেখেত শান্তিত থকাৰ কামনা কৰিছিল I want to be a teacher. মই কোন হতে পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় কিনি পেলা থাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে ধুমুহা হয় দেই ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰ চব কাম বন সামৰি মাহী পেহী খুৰী বল জলদি যাওঁ চিঞৰি গাওঁ আহি গ'ল ৰঘুপতি লৈ যা কৈ যা দুখৰ বতৰা